নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি মই চাদৰৰ পটি কেনেদৰে সহজতে খুৱাব পাৰি তাক দেখুৱাম আপোনালোকক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। সাধাৰণতে এখন চাদৰ পটি খুৱাবলৈ বহুত কষ্ট হয়। পটি খোৱালেহে গম পোৱা হয়। অলপ খেলেং মেলেং হ'লেই চাদৰখন কোচ খাই যায় আৰু মিলাবলৈ বৰ দিগদাৰ হয়। এখন চাদৰত 6টা পতি আহে যিহেতু, হয়নে? আৰু সেই 6টা পতি এতিয়া এনেদৰে মই এটা ছাইডত 3টা পতি লৈ লৈছোঁ। এটা ছাইডত এনেকৈ 3টা পতি লৈ লৈছোঁ। চাদৰখন এনেকৈ এটা পতি, এটা ছাইডে 3টা খাব আৰু এটা ছাইডে 3টা খাব। সেই 3টা লৈ এনেদৰে কাটি ল'ম। 3টা কৰি কাটি ল'ম। 3 পিচ কৰি এনেকৈ 3টা কাটি লৈ এই 3টা এতিয়া জইন দিব লাগিব। এনেকৈ ফুলটো মিলাই পিনে এনেকৈ দি জাপি লৈ আমি দাঁতিটো চিলাই ল'ম, জইন দি ল'ম। মানে গোটেইটো এটা লাইনৰ পটি কৰি পেলাম। মানে গোটেইটো জইন দি এটা পটি কৰি পেলাম। আমি তাকে কৰিছোঁ। এতিয়া অতি সহজতে পাৰিব। নোৱাৰাবিলাকেও কিছুমানে কোচ খাই যায় ন। মোৰে কোচ খাইছিলে ফাৰ্ষ্ট। তাৰপিছত মই নিজে ট্ৰাই কৰি এনেদৰে কিছুমান আইডিয়া লগাই কৰিবলৈ ধৰিলোঁ। ভাল হ'ল। এতিয়া আপোনালোকেও পাৰিব। এনেদৰে জাতিটো চিলাই ল'ব, জইন কৰি ল'ব। 3টা পতি জইন কৰি ল'ব। মই শিকোৱা প্ৰচেছটোত কৰিলে আপোনালোকে নিশ্চয় পাৰিব। তেনেকৈ চিলাই ল'ব। এইটো চব চিলাই হৈ গ'ল। তেনেকৈ দি এনেকৈ জইন কৰিব লাগিব। 3টা পতি জইন কৰি ল'লোঁ। গোটেইটো এক জইন কৰি পেলালোঁ। আৰু এতিয়া নেক্সট প্ৰচেছটো চাব আপোনালোকে। এইটো প্ৰচেছত কৰিলে আপোনালোকে নিশ্চয় পাৰিব। চেষ্টা কৰিব। এইটো এনেকৈ দাঁতিটো, গোটেই দাঁতিটো এনেকৈ বগা অংশটো যে আছে সেই পটিটো, ফুলপাহৰ দাঁতিত যোনটো বগা অংশ থাকে পটিৰ, চব পটিৰে এই বগা অংশটো এনেকৈ দি আপুনি জাপ এটা দি ল'ব। দি লৈ গোটেই দাঁতিটো এনেকৈ দি কমপ্লিট চিলাই পেলাব। 2টা দাঁতি, এটা ছাইডে আৰু ইটো ছাইডে 2টা দাঁতি কমপ্লিট চিলাই এইটো মানে এটা কৰি ল'ব। ইটো ছাইডে চিলাব, এইটো ছাইডে চিলাব। চিলাই ল'ব। মই চিলাই লৈ দেখুৱাইছোঁ আপোনালোকক। এনেদৰে গোটেই দাঁতিটো চিলাই ল'ব। আৰু মাজতে কৈছোঁ, মোৰ চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেদৰে গোটেই দাঁতিটো মই চিলাই ল'লোঁ। চিলাই লৈ আপোনালোকক দেখুৱাইছোঁ। চাওক, মই গোটেই ছাইডটো এনেকৈ চিলাই ল'লোঁ। চিলাই লৈ কেনেকৈ লগাব লাগিব সেইটো প্ৰচেছ দেখাম। চাদৰখন এনেকৈ পঠালি কৰি লৈছোঁ। আগটোত এটা মুকুট দি এইটো এনেকৈ কৰি ল'লোঁ। এইটো চিলালোঁ। চিলাই এতিয়া চিধা এনেকৈ দাঁতিটো 2টা, চাদৰখনৰ দাঁতিটো আৰু পটিটোৰ দাঁতিটো 2টা এনেকৈ দি সমান কৰি ল'ব। সেইটো খালি আপোনালোকে মন কৰিব, ছাইডটো এনেকৈ ধৰি যাব। লাহে অলপকৈ কৰি যাব। 2টা চাদৰৰ দাঁতিটো আৰু পটিটোৰ দাঁতিটো 2টা মিলাই সমানকৈ মিলাই গোটেই দাঁতিটো চিলাই পেলাব। এইটো দাঁতিটো মই চিলোৱাটোৰ পিছত আপোনালোকক দেখাইছোঁ। এয়া চাওক, লাষ্টলৈকে মই চিলালোঁ। আকৌ সেইটোকণ মুকুট এটা দি এনেকৈ দাঁতিটো আগটো চিলাই ল'লোঁ। এক জইনকৈ চিলাব লাগিব। মাজত সূতাটো ছিগিলে জইন দিয়াটো কথা বেলেগ, বাট এইটো আপুনি ছিঙি দিব নোৱাৰিব। এইটো চাওক, মই এনেদৰে গোটেই চাদৰখন লগাই পেলালোঁ। চাওক এতিয়া কেনেকুৱা হৈছে। ভাল লাগিলেনে? এনেদৰে আপোনালোকেও চিলাই চাবচোন, অতি ভাল হ'ব। আপোনালোকেও চিলাই চাই মোক জনাব কমেণ্ট কৰি কেনেকুৱা হ'ল। আৰু মই শিকোৱা প্ৰচেছটো পাৰিছে নাই। এনেই ইজি হয় আৰু বহুত জল্দি হয়।
ঠিক আছে বাৰু, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তাতে থকা বেল আইকনটো দবাই দিব।